হেল্ল' গাইজ, আকৌ নতুন ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আমি বজাৰলৈ আহিছিলোঁ আজিৰ দিনত। ইমান ভিৰ হৈছে, আজি হাট বজাৰ আছিল যিহেতুকে শনিবাৰ। ইমান মানুহ হৈছে, বিহু যিহেতুকে সকলোৱে বজাৰলৈ আহিছে বজাৰ কৰিবৰ বাবে। আৰু ইমান বস্তু ওলাইছে নহয়, মানে আমিও এয়া বস্তু মানে লৈ ল'লোঁ, অকণমান চব্জিও লৈ ল'লোঁ আৰু বিহুৰ বাবে অকণমান গুড় চাউল এইবিলাকো লৈ ল'ম ইয়াতে, যিহেতুকে সকলো বস্তুৱেই ইয়াতে পোৱা যায়। ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ, ইমানে মানুহ হৈছে নহয় আৰু কি ক'ব। এয়া বজাৰ কৰা আমাৰ বৰ্তমান এয়া মোৰ বান্ধৱী লগ পাই গ'লোঁ বজাৰ কৰি থাকোঁতে। সেয়া সকলোখিনিয়ে পাইছে আৰু আহিলেও গধূলি, এয়া গধূলিৰ চুজি ভাজি আছোঁ, নাৰিকল আৰু চুজি লাড়ু বনাম যিহেতুকে। আৰু এয়া নাৰিকলখিনি মই ৰুকি পেলাই 3 ঘণ্টামান মানে চেনি মিক্স কৰি পেলাই থৈ দিছিলোঁ ৰেষ্ট কৰিবলৈ। আৰু এয়া চেনিখিনি গলি ধুনীয়াকৈ পানী ওলাই গৈছে চেনিৰ, এয়া পানীখিনি। আৰু মই নাৰিকলখিনি দুভাগ কৰি পেলাই বনাম, যিহেতুকে অকলেই বনাম। এয়া চুজিও মানে দুভাগ কৰি ল'ম, লৈ কিনে মই মানে লাড়ু বনাম। দুভাগ কৰিলোঁ, নাৰিকল দুভাগ কৰি বনাম, যিহেতুকে অকলেই অকণমান গোটেইখিনি ভাজি ল'লে দিগদাৰ হয়। সেয়েহে মই অকণমানকৈ ভাজি লৈ পেলাই বনাওঁ। আৰু নাৰিকলখিনি মই ভাজি ল'লোঁ, পোহৰটো যিহেতুকে কম পৰিছে, মানে দেখাত অকণমান ৰঙচুৱা যেন লাগিছে, কিন্তু ৰঙচুৱা হোৱা নাই। আৰু কেৰাহীটো বহুত ডাঙৰ কাৰণে অকণমান দেখিছে। মই 3টা নাৰিকল লৈছোঁ ৰুকি পেলাই, আৰু চুজি লৈছোঁ আধা কেজি লৈছোঁ চুজি। 3টা নাৰিকলত মই আধা কেজি চুজি দি দিম। আৰু এয়া ভাজি আছোঁ ধুনীয়াকৈ। আকৌ মই ইয়াতে এয়া ভাজি পেলাইও চুজিখিনি দি দিম। ভাজা অকণমান আৰু ভাজি ল'ম। মই এনেকুৱাকৈয়ে বনাওঁ, আপোনালোকে কেনেকুৱাকৈ বনাই ক'বচোন। আৰু মই এবাৰ হৈ গ'ল, এবাৰত এইখিনিয়ে হৈ গ'ল, আৰু আধাখিনি মই ভাজি ল'লোঁ। এয়া বনাই আছোঁ, মোৰ শেষ হ'বৰ হ'লেই বনোৱা লাড্ডু। আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুন হয় এটা লাইক কৰিব, লগতে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। বিহুৰ বতৰ আপোনালোকৰ হ'লনে? মোৰ লাড্ডুখিনিয়ে হ'ল, খানা আৰু লাড্ডু হৈ গ'ল। এয়া টেমাটোত ভৰাই থ'লোঁ ধুনীয়াকৈ, এয়া টেমা হৈছে। আকৌ বাকীখিনি ইয়াতে বেলেগ এটা টেমাত থৈ দিম। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, মোৰ লাড্ডু হৈ গ'ল, বাই।